হাই গাইজ ৱেলকাম মাই ইউটিউব চেনেল মই ইউটিউব চেনেললৈ পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছোঁ আৰু আজি আমাৰ ওচৰতে মানে পশ্চিম নলবাৰী ৰঙালী বিহু ৭৩তম পশ্চিম নলবাৰী ৰঙালী বিহু সন্মিলনত আজি বিহু ফাংচন আছে আৰু তাতে আমি চাব যাব ওলাইছোঁ আৰু এতিয়া আমি আহি পালোঁ পশ্চিম নলবাৰী ৰঙালী বিহু সন্মিলনত আৰু বিহু ফাংচন আৰম্ভ হ'ব আৰু ইয়াতে বহুত মানুহ হৈছে আৰু জুবিনদাৰ ফটো এখন ডাঙৰকৈ লগাই থৈ দিছে তাৰপিছত তাতে বহুত মানুহ মানে একদম গায়ক আৰম্ভ হ'ব অলপ দেৰিকৈ আৰু প্ৰথমতে এনেই অলপমান গীত পৰিৱেশন কৰি আছে মানুহে মানে জুবিনদাৰ গীত পৰিৱেশন কৰি আছে তাৰপিছত অলপ দেৰিকৈ গায়ক উঠিব আৰু যোৱাকালি ইয়াতে মানে সেই হৈছিল মুকলি বিহু হৈছিল আৰু যোৱাকালি প্ৰথম পুৰস্কাৰ পাবলৈ সক্ষম হৈছে মুকলি বিহু তেওঁলোকে এতিয়া মঞ্চত নাচি দেখাই আছে সকলোকে আৰু এতিয়া আমি অলপমান ম'ম' খাব আহিলোঁ বা আৰু মই ম'ম'হে খাই লওঁ কিন্তু ঘৰত ভাত খাইছোঁ তথাপিও অলপ ম'ম' খাই লওঁ গায়ক উঠিলে এতিয়া এয়া মঞ্চত গীত পৰিৱেশন কৰি আছে অষ্ট্ৰেলিয়া ধুনীয়া বাইদেউ